আহি যেতিয়া আছোঁ আপোনালোকৰ কোকৰাঝাৰত আমি গাঁৱৰ ফালে গ'লোঁ, প্ৰমোদ বড়ো গেষ্ট হাউচৰ ফালে গ'লোঁ। এতিয়া বিশেষকৈ আহি পালোঁহি আমি যিখন কলেজৰ কথা কৈ আছিলোঁ, ইঞ্জিনিয়াৰিং কলেজ, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ BTR কোকৰাঝাৰ। আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে এইটো মেইন কলেজৰ কেম্পাছ হয় আৰু কলেজ বিল্ডিং হয়, আপোনালোকে দেখি আছে। হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল বৃন্দাবন ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দেখুৱাম যে মই আহিছোঁ কোকৰাঝাৰ ভিলেজ দেখাই আছোঁ। আপোনালোকে চাব কোকৰাঝাৰ মানুহখিনি কেনেকৈ বাস কৰে, আপোনালোকৰ সকলো দেখুৱাম, চাই থাকক ভিডিঅ'টো। মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ইতিমধ্যে ছাবস্ক্ৰাইব কৰি ল'ব। কোকৰাঝাৰত আহিছোঁ যেতিয়া, কোকৰাঝাৰত কোনোবা মোৰ চাইট যদি চেনেলটো ভিডিঅ' চাই সেইসকলে লাইক কমেণ্ট কৰিব। এইটো এটা পাইছোঁ অফিচ। কেলে বেয়া পাইছ? তেতিয়াহে দেখিব। এখন স্কুল নে কি? কোকৰাঝাৰৰ পৰা দেখাই আছোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব। এই আগে গৈ আছে দেখিছে নাই? আহিছোঁ যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ গেষ্ট হাউচটো নাচালেও নহ'ব, নোচোৱাকৈ থাকিব নোৱাৰি, সেইটো আপোনাক দেখাই দিব চেষ্টা কৰিছোঁ। আপোনালোকক চাওক। আৰু মই যিহেতু আহি আছোঁ এই ওচৰতে আছে, আপোনালোকক দেখাইছোঁ এবাৰ ভিউজটো কেনেকুৱা হয় ক'ব আপোনালোকে যিমানটো পাৰোঁ। এখন বাউণ্ডেৰী ৱাল, এইফালে আছে গেষ্ট হাউচ। আপোনালোকৰ তাৰমানে কি হয়, যিমানটো দেখাব পাৰিম সিমানটো দেখুৱাম। তাৰমানে গোটেইটো ফুল ভিউজটো আপোনালোকক দেখাব নোৱাৰি। আৰু মোৰ যিহেতু মোৰ বেক চাইডত আছে, দেখিব পাব আপুনি। এইটো দেখিছেনে? এইটোৱে ঘৰ। এইটো ঘৰত এনেকৈ ইয়াত আহে চাব পাৰিব। এইফালে গাঁও আছে, ইয়াত বহি চাহ খালোঁ। ধনে চুপ খাই আছে, এইফালে ভাগৱত বহি আছে আৰু আমি বহি চাহ তাহ খালোঁ ইয়াত। এতিয়া আকৌ হোষ্টেল যাম আৰু কেম্পাছটো দেখাম আপোনালোকক, চাই থাকিব একেলগে। আমি এতিয়া কলেজ কেম্পাছ ভিতৰত সোমাই গ'লোঁ, চাওক। বিশেষকৈ আমি এতিয়া আহি কলেজ কেম্পাছ সোমাই গ'লোঁ, আপোনালোকক কেম্পাছটো দেখাম আৰু তাৰ লগতে BBEC সম্পূৰ্ণ নামটো আপোনালোকক কৈ আছোঁ, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ। এইফালে দেখিছে নহয়, এইফালে চাওক ধুনীয়া BBEC কলেজ কেম্পাছৰ ভিউজটো এবাৰ আপোনালোকক দেখাই দিছোঁ, সম্পূৰ্ণ চাই লওক। আহি যেতিয়া আছোঁ আপোনালোকৰ কোকৰাঝাৰত আমি গাঁৱৰ ফালে গ'লোঁ, প্ৰমোদ বড়ো গেষ্ট হাউচৰ ফালে গ'লোঁ। এতিয়া বিশেষকৈ আহি পালোঁহি আমি যিখন কলেজৰ কথা কৈ আছিলোঁ, ইঞ্জিনিয়াৰিং কলেজ, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ BTR কোকৰাঝাৰ। আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে এইটো মেইন কলেজ বিল্ডিং হয়, আপোনালোকে দেখি আছে। আৰু ইয়াত বিশেষকৈ চাওক, আপোনাৰ দেখাই দিছোঁ ওচৰৰ পৰা এবাৰ, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ BTR কোকৰাঝাৰ। সেইটো চাওক, ওচৰৰ পৰা দেখালোঁ। আপোনালোকে আহিব পাৰে। ইয়াৰ বিষয়ে মই আৰু মোৰ ভাইটি আছে ইয়াত, যিহেতু ষ্টুডেণ্ট হয়, তাৰ পৰা মই সুধিম, সোধাৰ পিছত গোটেই কথাখিনি আপোনালোকক কৈ আছোঁ। এইটো হৈছে কলেজৰ হোষ্টেল কেম্পাছ বিল্ডিং। ইয়াতে যিহেতু নতুন জব, নিউ, সেইটো কাৰণে নতুন বিল্ডিং বনাই আছে, সেইকাৰণে কেম্পাছটো একদম সম্পূৰ্ণ নতুনত্বৰে তাত আছে। আপোনালোকৰ সম্পূৰ্ণ দেখাই দিম, ভিতৰত গৈ লওক। কেনেকৈ থাকে
এইটো ভাৰ্গৱ আৰু এইটো মিষ্টাৰ ধন লাজ কৰিছে আৰু এইটো মই আজি ইয়াতে ৰাতিটো কটোৱাম Bineswar Brahma Engineering College Boys Hostel বয়জ হোষ্টেলত আছোঁ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত এয়া এজন ষ্টুডেণ্ট হয় এখেতৰ নাম ভাৰ্গৱ হাজৰিকা আৰু আমি বেক চাইডে দেখাই দিওঁ তেওঁ কিহৰ ওপৰত ইঞ্জিনিয়াৰিং কৰি আছে ইয়াত যিহেতু এটা ইউনিফৰ্ম দিয়ে এয়া চাওক ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু সকলো কথা ভাইটিৰ পৰা গম ল'ম যে ইয়াত কেনেকৈ এডমিশ্যন ল'ব পাৰি কি কথা সকলো আপোনালোকক জনাম এই ভিডিঅ'টোতে তেওঁৰ পৰা আমি কি আছে কি নাই ইয়াৰ বিষয়ে সবিশেষ তেওঁক সুধি আপোনালোকক জনাই আছোঁ